নমস্কাৰ। আজি আপোনালোকৰ সন্মুখত এটি কবিতা পাঠ কৰিব বিচাৰিছোঁ। কবিতাটিৰ শিৰোনাম তিনি পেগেই যথেষ্ট আছিল, কবি হিমাংশু প্ৰসাদ দাস। আপোনাক লগ পাই ভাল লাগিল আৰু এই ভাল লগাখিনিৰ বাবেই বিপদ। ভাল লাগিল প্ৰথম চিনাকিৰ সম্ভাষণ, এই যে আপোনাৰ ওঠৰ কোণত লাগি থকা নিয়ৰ এটোপালৰ দৰে হাঁহিৰ টুকুৰা, সন্মুখত বৈ পৰা অসংযত চুলিখিনি ঠিক কৰি লোৱাৰ ভংগীমা, অথচ কালিলৈৰ পৰা যে আপোনাৰ সময় নাথাকিব, হেৰাই যাব পাৰে মোৰ ফোন নম্বৰ, আৰু চিঠি লিখিবলৈ থাকিব জানো সময়। এনেদৰে লগ পাই থাকিবৰ মন যাব মাজে মাজে, আৰম্ভ হ'ব মোৰ ভাৱনাৰ জগতত অবাধ অহা যোৱা। এদিন লতাশিলৰ ষ্টপেজত আপোনাৰ বাবে অপেক্ষা কৰিম, উমানন্দত সূৰ্যাস্ত চোৱাৰ প্ৰস্তাৱ দিম। এনে মোক বহিবলৈ দিলে শুই পৰা স্বভাৱ, মঞ্জু বাইদেউৰ মাৰফতত এখন চিঠিৰ অপেক্ষা, আৰু আপোনাৰ আঙুলিয়ে স্পৰ্শ কৰাটো বিচাৰিম মোৰ টেলিফোন নম্বৰ। আজব কবিৰ স্বভাৱ, বমি নোহোৱালৈকে কেতিয়াবা পেয়ে থাকিব মন যায়। শেষনিকা ভাবোঁ চালা তিনি পেগেই যথেষ্ট আছিল। ধন্যবাদ।